আর আজি সৰু মিনি ব্লগ এটা লৈ আহিছো। আজি ৰন্ধা ভিডিঅ' নাই, ৰন্ধা ভিডিঅ' এইটো কাৰণে নাই, আজি নিৰামিষ, সেইটো কাৰণে ফিল দেখিছে নাই। দাইল বনাই আছো আৰু এয়া বেঙেনা ফ্ৰাই কৰি আছো, আলু পিটিকা, দাইল ভাত। তাৰে মাজত কথা এষাৰ কওঁ দেই, কিছুমানে কয় এই কাম বন নাই আৰু ভিডিঅ' বনাইছে, সেইসকলক কৈছো কাম অনেক বুজিছে। তাৰ মাজত সময় উলিয়াই ভিডিঅ' বনাইছো, বনাক আপোনালোকেও বনাক, হয় নাই। ইমান ধুনীয়া এটা প্লেটফৰ্ম দিছে, তাত সময়ৰ আৰু বয়সৰ সীমা বান্ধি দিয়া নাইকিয়া, চবেই বনাব পাৰে। আৰু কিছুমানে হয়তো টকাৰ কাৰণে বনাইছে, কিছুমানে নিজকে বিজি থাকিবলৈ বনাইছে, কিছুমানে টাইম পাছ কৰিছে, কিছুমানে নিজৰ টেলেণ্ট দেখুৱাইছে। তাৰে মাজত মই বনাইছোঁ। আৰু যেতিয়া আপোনাক ল'ৰা বা ছোৱালীয়ে, নিজৰ ল'ৰা ছোৱালীয়ে যেতিয়া আগবঢ়াই দিয়ে তুমি ভিডিঅ' বনোৱা বুলি, সেই মজাটোৱে বেলেগ মানে ভাষাৰে বুজাব নোৱাৰি বুজিছে। সেইটো কাৰণে নক'ব যে এই বয়সত ভিডিঅ' বনাইছে।